Hello friends, মই আজি ওলাই আহিছোঁ চাবলৈ। তো এতিয়া গৈ আছোঁ মই কেনেকুৱা পাণ এনেকুৱা মজা পাণ দি আছোঁ নহয়, খালে পাগলা হৈ যাব। অলপ গৈ আছোঁ। আমাৰ দুইখন পাণ এয়া ৰেডি হৈ গৈছে একদম পুৰা দোকানত। এতিয়া এয়া খাম আৰু পাণ। আপোনালোকেও আহিব খাবলৈ ইয়াত। তো মোৰ লগত আহিছে এইটোৱে, কিবা এটা কৈ দিয়া আৰু মানে পুৰোহিতটো এয়া খাইছে। এবাৰ ময়ো খাই দিওঁ আৰু ময়ো খাই দিওঁ আৰু একদম মানে মই পূৰা এতিয়া দোকানত পাণ চান খাই কেনে এয়া আহিলোঁ কিষণপুৰ ফালে। তো বেছিকৈ মই ভিডিঅ' নবনালোঁ, তো এতিয়া কিষণপুৰতে এয়া বনাই আছোঁ ভিডিঅ' খাবলৈ গৈ আছোঁ। মই আহি পালোহি এতিয়া একেবাৰে মানে আমাৰ পহুগাঁৱত আমাৰ শদিয়াত অইল এটা বনাই আছে, মানে তেল ফেক্টৰী এটা। এইটো এয়া বাহিৰৰ পৰা দেখাই দিছোঁ, ভিতৰলৈ সোমাব নিদিয়ে। তো সেইটো কাৰণে বাহিৰৰ পৰা চাম। সেইটো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব।